আৰু কিছুমানে কৈছে ছোৱালীজনীয়ে যিটো মানে ডান্স কৰিছে, যিটো নৃত্য কৰিছে, সেইটো একদম কৰিশ্মা দাসৰ লগত মিল আছে। মৰিগাঁৱৰ কৃষ্ণলম্ভা ছোৱালীজনীৰ বৰ্তায়েকে মানে ছোৱালীজনীৰ ওপৰত কি মন্তব্য দিছে, কৃষ্ণলম্ভাৰ ওপৰত কি মন্তব্য দিছে, আপোনালোকে বৰ্তায়েকৰ মুখৰ পৰা আপোনালোকে শুনক। ৰাসৰ দিনাখন মানে তেওঁ মানে যেতিয়া পেইণ্ট কৰিছিলে, হয়, পেইণ্ট কৰা টাইমত মানে তেওঁক মানে অকণমান গাত মানে কৃষ্ণৰ ৰূপ দেখা দিছিলে। হয়, দেখা দিওঁতে তেওঁতো ৰাসতটো ধুনীয়াকৈ পৰিৱেশন কৰিলে। হয়, কৰাৰ পিছত তেওঁ মানে গাত অলপমান তেওঁৰ প্ৰভাৱ এটা পৰাৰ কাৰণে আমি আজি তেওঁ ক'লে যে আমি আজি নাম প্ৰসংগ ফুল প্ৰসংগেৰে শিৱকুণ্ডলৈ যাব, তাতে নাম প্ৰসংগ হ'ব। তেওঁ আজি ক'লে যে বোলে আজিৰ পৰা তেওঁ মানে কি বিদায় ল'ম বুলি পেলাই তেওঁ মুখত কিবা এটা ঘটনা ক'ৰ পৰা ক'ৰ পালেগৈ। আপোনালোকে হয়তো সেই মৰিগাঁৱৰ কৃষ্ণ যিজনীৰ গাত লম্ভিছিলে সেই ছোৱালীজনীৰ প্ৰসংগত মই মানে কৈছোঁ। কথাটো এনেকুৱা, আচলতে মোৰ ক্ষেত্ৰত মই ভগৱানক বিশ্বাস কৰোঁ, কিন্তু এই অন্ধবিশ্বাসবিলাক মই বিশ্বাস নকৰোঁ। অন্ধবিশ্বাস আচলতে নাজানো ছোৱালীজনীৰ প্ৰকৃততে কৃষ্ণ লম্ভিছে নে নাই লম্ভা, কিন্তু মোৰ বোধেৰে মই কেতিয়াও এইবিলাক মই বিশ্বাস নকৰোঁ। আৰু মই ভগৱানক প্ৰাৰ্থনা কৰোঁ। আৰু ৰাইজে কি কৰিছে, ছোৱালীজনীৰ গাত কৃষ্ণ লম্ভিছে বুলি ভাবি মানে চেলেঙৰ পৰা আদি কৰি গামোচা চামোচা তলত পাৰি দিছে, ছোৱালীজনীয়ে গচকি গৈছে, আৰু বিভিন্ন ধৰণৰ নীতি নিয়ম সেনেদৰে চলি আছে। কিন্তু প্ৰকৃততে আচল ৰহস্য কি সেয়া মই নাজানো, কিন্তু মোৰ বোধেৰে আৰু বিভিন্নজনে বিভিন্ন ধৰণে কৈছেই। নাম প্ৰসংগ কৰাৰ উদ্দেশ্যে আজি শিৱকুণ্ড পালেগৈ, আৰু সেই তাৰ অলপমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাওক, এয়া আপোনালোকৰ বোধেৰে আপোনালোকে কি কয়, আপোনালোকে চাওকচোন, ভিডিঅ'টো চাওক। আপোনালোকে ভিডিঅ'টো চাই মানে কি বুজে আপোনালোকে মোক কমেণ্ট কৰি জনাব। ছোৱালীজনীয়ে যিটো মানে ডান্স কৰিছে, যিটো নৃত্য কৰিছে, সেইটো একদম কৰিশ্মা দাসৰ লগত মিল আছে। যি কি নহওক, ক'বই আৰু, ছোৱালীজনীয়ে যদি এইবিলাক মিছাকৈ কৰি আছে তেন্তে তাইৰ গাত মই লম্ভি যাম। অলপ দিন ধৈৰ্য ধৰক, তাইৰ গাত কৃষ্ণ লম্ভিছিল নে নাই লম্ভা সেয়া আমি অলপ দিনৰ পাছতহে গম পাম। যদি কেনেবাকৈ তাই মানে নিজে জানি বুজি অভাৰ এক্টিং কৰিছে, তেন্তে মই এইবাৰ মৰিগাঁৱৰ ছোৱালীজনীৰ গাত কৃষ্ণ লম্ভাৰ সেই উক্তিটো সঁচানে মিছা মই সেয়া মই নাজানো। সেইকাৰণে মই নিগেটিভ কমেণ্ট দিব বিচৰা নাই, আৰু ছোৱালীজনীক লৈনো মই কেলৈ নিগেটিভ কমেণ্ট এতিয়া মই দিম। কিন্তু মোৰ এটা কথা, মই কাৰণ অন্ধবিশ্বাস কেতিয়াও বিশ্বাস নকৰোঁ, আৰু মই কিছুমান বস্তু মই এনেও বিশ্বাস নকৰোঁৱে, আৰু মই ভগৱানকহে সদায় বিশ্বাস কৰোঁ। ভগৱান আছেনে নাই মই সেয়া নাজানো, কিন্তু ভগৱানক মই অন্তৰৰ পৰা বিশ্বাস কৰোঁ। যি কি নহওক, যেতিয়া গম পাম যে ছোৱালীজনীৰ গাত কৃষ্ণ সঁচাকৈ লম্ভিছে, তেতিয়া একো নাই। যদি মিছাকৈ লম্ভিছে বুলি গম পাওঁ, তেতিয়া কিন্তু তাৰ ওপৰত মই নিগেটিভ কমেণ্ট কৰাটো স্বাভাৱিক। আপোনালোকে ভিডিঅ'টো চাই মানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মানে সত্য নে অসত্য, কৃষ্ণলম্ভাৰ কথাটো সত্য নে অসত্য আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।